সকলোকে সুপ্ৰভাত জনালোঁ। আপোনালোকে ব্ৰেকফাষ্ট কৰিলে নাই বাৰু? মই এতিয়া এয়া চাওকচোন, এয়া সৰু ছোৱালী যিহেতু গা ভাল নহয়, ৰুটি খায়, সেইটো কাৰণে বোলো ৰুটি এটা বনাই দিওঁ। এইফালে এয়া ৰুটি বনাই আছোঁ, এয়া দেখিছে নহয়, এয়া ৰুটি বনাই দিছোঁ এটা। তাৰপৰা এইফালে এয়া ঘুগুনি মানে যিহেতুকে বুট দালি আছে, আলু আছে, গাজৰ আছে, ৰঙালাও আছে, এনেকৈ কৰি অকণমান তাই জোখাই বনাই দিছোঁ। আৰু কিনো কম, সৰু ছোৱালীজনী যিহেতুকে গা ভাল নহয়, সেইটো কাৰণে এইকেইদিন অকণমান মনটো ভাল নহয় আৰু এইফালে এনেকৈ এয়া পাপৰ পুৰি দিলোঁ। আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবচোন দেই। আৰু যিহেতুকে আমি গাঁৱলীয়া মানুহ, ৰাতিপুৱাই ভাতেই খাওঁ, এইবিলাক ৰুটি বৰকৈ নাখাওঁৱেই বাৰু, কিন্তু কেতিয়াবা চলে আৰু ৰুটি, সদায় নচলে, কিন্তু ভাতকেইটা মেইন আমাৰ, আমি ভাতকেইটাই খাওঁ। আজিহে ভাবিলোঁ ৰুটিকে বনাই দিওঁ আৰু, ছোৱালীয়েও যিহেতুকে উৎপাত কৰি আছিলে। ধুনু, ৰুটি খাবানে? তোমাৰ কি হৈছে কৈ দিয়াচোন। জ্বৰ হৈ আছে? জ্বৰ ভাল পাইছা নাই তুমি? পাইছা? এতিয়া কি খাবা তুমি? ৰুটি খাম। ৰুটি খাবা? ৰুটি খাবা আৰু পিঠা খাম। পিঠা খাবা? পিঠাৰ লগত আৰু কি আছে? সেইটো কি? পাপৰ। পাপৰ খাবা? দুটা পাপৰ। হ'ব তেতিয়াহ'লে খাবা দেই। অঁ, পিঠা আছে। অঁ, আৰু এইফালে এয়া ৰেডি হৈ গ'ল, এয়া চব্জি, আৰু এইটো ৰুটি, আৰু এখন পাপৰ। আৰু এইফালে এয়া এইটো ৰুটি, এই পাপৰ, আৰু এয়া ভাজি, দুইজনীকে দি লওঁগৈ, যিহেতুকে আমাৰ দুজনী ছোৱালী। অ' মাইনা, বহি আছা নি? কেলৈ বহি আছা? খাবলৈ খাওঁ লাগিছে নি? খাওঁ। খাবা দেই। আজি দুদিনকৈ ভাত খোৱা নাই আকৌ। এতিয়া খাবা দেই। আৰু এয়া আনফালে আমাৰ দুজনলৈ চাহ ল'লোঁ, সিহঁতক সেয়া ৰুটি বনাই দিলোঁ। চাহ খাই লওঁ দেই। আপোনালোকে খালে নাই কমেণ্ট এটা কৰি জনাব। ক'ৰ পৰা চাই আছে জনাবচোন আপোনালোকে। আজিলৈ এৰিছোঁ, ধন্যবাদ।